তস্मै শ্রী গুরুবে নমঃ। মুক্তির কারণে বিষ্ণু আর এই পুত্র মহাদেব এই কার্য করে মন যুগময় আর নারদ স্মরণ করো তোমার গভীরভাবে বহুদেব উপযুক্ত কিন্তু একটি কথাই লোকে বারে বারে বলছে অশান্তি।
ইয়াত মানে হেৰি তেনেকৈ মানে কম্পিটিশ্যন কৰিব নালাগে বুজিব পৰা নাই
너희 그리고 과연 내 덕택 해투기 소부가에 내손 붙들 시라모의 부부거라고 빨리 보내었고 어이없이 절거자한테 어스tan 선가를 보이기나 에이 성찰을 봐라 에이나 해모의 쫓도 보라니 한전하다 비놓기가 산도가 고품의 절복의 녹지 이 나라 배우는 원리도 없어
গন্ধাই হওক ই কেৱল সাপ আৰু এই সাপক মূৰৰ ওপৰত নাচ কৰি দিব। ৰং চাব নোখোজে জয়মতী। সাৱধান দে। নিদিয় এটাই আশা আছিলে যে নন্দ ৰজা ঘৰত আছোঁ যেতিয়া সুন্দৰ ৰাণী নহয় বাৰু প্ৰজা ধুনীয়া এগৰাকী মই গোটাব পাৰিম। ফুটুকা ফেনটো হ'ল বাপেকে খা কিবা কৰি অকলেনো কৰিব পাৰিলে হয় বিয়া পাতো বুলি গৈ মানে কোনো মই আইডিয়া কৰিলে নন্দ ৰজা হিচাপটো চাই থাকোঁ মই কেতিয়াবা মাজে মাজে মোতকৈ ডাঙৰ নে সৰু ডাঙৰ হ'ব সৰু নহ'ব তথাপিও যে বাপে কি হ'ল ময়ো কিবা পাতি হ'ব পাৰোঁ ময়ো বিয়া পাতিব পাৰোঁ এই কথাই কথা নহয়। এই আমাৰ এতিয়া কেঁচুৱা চাবলৈ তলে বোলে গুটিসকল আহিব নহয় তাৰ পৰাই কোনোবা এজনী হৰণ কৰিব লাগিব কিবা নহয় কিবা এটা মই কৰিব লাগিব কি কৰিম ৰাম ধন আকৌ এতিয়া কোনোবাই মাতেহে লাগি থাকে সেয়া কোনোবা আহিছে নাই বহুৰৰ পৰা এগৰাকী আহিলে হয় এইবাৰ মই তাকে কথাৰে মই এইবাৰ মই হস্তগত কৰি দিম। অঁ দে পাইছ মোৰ মানুহটো চিনিম বাৰু এই নাই মতা আহিব আহিলে এতিয়া ইমান এতিয়া গলি দুপৰ হ'ব এতিয়া কোনো অহা নাই নাহিব নেকি বাৰু আহিব নেকি কোনোবা মিলিয়া অঁ দেখাইছ সময় কৰা আপুনি আহিলে আহক ভালে কৰিলে আপুনি ৰামধন কাম কাজবোৰ ভালে কৈছিলে কৰিছা নহয় কি কৰিছে গুৰুদেৱ প্ৰণাম গুৰুদেৱ আমাৰ ক্ষমা গ্ৰহণ কৰিব ৰামধন তুমি যোৱা যথোটাকে পৰীক্ষা কৰি সকলোকে ইয়ালৈ আহিবলৈ কোৱা গুৰুদেৱ আহিছে বুলি ক'ব দিবাগা যোৱা অকস্মাত ইয়ালৈ অহাৰ কাৰণ মই জানিব পাৰোঁ নে গুৰুদেৱ যশোদাৰ এটি পুত্ৰ জন্মগ্ৰহণ কৰিছিল। তোমালোক ভিতৰলৈ যোৱা আৰু গুৰুদেৱৰ কাৰণে আপ্যায়নৰ ব্যৱস্থা কৰা মই গুৰুদেৱৰ লগত কিছু কথা আলোচনা কৰিম। যশোদাৰ গৰ্ভে যি পুত্ৰ জন্মগ্ৰহণ কৰিছে হয় তেওঁ ত্ৰিলোক নমস্য আৰু সকলোৰে পাইশ্য ত্ৰিলোক নমস্য আৰু সকলোৰে উপাস্য গুৰুদেৱ তেওঁৰ নাম কি হ'ব পাৰে বাৰু গুৰুদেৱ বিভিন্ন কাম অনুসৰি তেওঁৰ নাম ৰখা হ'ব কৃষ্ণ। কৃষ্ণ কৃষ্ণ শব্দৰ অৰ্থ কি গুৰুদেৱ অকণমান ক'বনে? নিশ্চয় ৰংগৰাজ। কৃ শব্দৰ অৰ্থ হৈছে সংসাৰ আৰু স্ন শব্দৰ অৰ্থ হৈছে মুক্তি। যে সংসাৰৰ বন্ধনৰ পৰা মুক্তি দিব পাৰে তেওঁৱেই হ'ল কৃষ্ণ। আপুনি বহু পুণ্যৰ
কৰিছে নন্দৰাজ গুৰুদেৱ কৃষ্ণ সকলোৱে নমস্কাৰ কৃষ্ণ গুৰুদেৱ আমাৰ ৰোহিণীৰ এটি পুত্ৰ সন্তান জন্ম হৈছে গুৰুদেৱ তেওঁৰ সম্পৰ্কে আপুনি খবৰ চাই দিয়কচোন গুৰুদেৱ নন্দৰাজ ৰোহিণীৰ পুত্ৰ বৰ প্ৰতিসম্পন্ন হ'ব তেওঁ বলত অধিক হ'বৰ বাবে তেওঁৰ নাম ৰখা হ'ব বলোৰাম তেওঁলোকক বৰ আদৰ যত্নৰে পালন কৰিব নন্দৰাজ কৃষ্ণ আৰু বলোৰাম ৰামৰ আমাৰ পুৰণিৰ নাম হৈছে কৃষ্ণ আৰু বলোৰাম গুৰুদেৱ আমি যি উদ্দেশ্যে আপোনাৰ দিনা আগমন কৰিলোঁ হয় তেওঁক দৰ্শন কৰে আমি নিজ গৃহে ভ্ৰমণ কৰিব পাৰোঁ নিশ্চয় নিশ্চয় ৰাম বসমতি শিক্ষাতে লগ পাই নিজকে ধন্যবাদ দিছোঁ আৰু গোটেই গোকুলবাসীকো উদ্ধাৰ কৰিলা হে নাৰায়ণ আমাৰ সেৱা কৰিব গ্ৰহণ তোমাৰ বালক ৰূপ দৰ্শন কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ নাৰায়ণ নন্দৰাজ নন্দৰাণী আমাৰ জীৱন সাৰ্থক হ'ল এতিয়া আমি নিজ গৃহে ভ্ৰমণ কৰিম ভাল গুৰুদেৱ তুমি গৈ পেলাই আগবঢ়াই হয় শিৱ শিৱ কথাটো হ'ল কি কওক কথাটো হ'ল কি বয়সত মই হাতী দিলে বুলি দিলে ৰাইজে কয় কিন্তু মই হাতী নাই দিয়া বুলি মই ভাবি লৈছোঁ মানে মোৰ কপালখনত হেৰি আছে নাই বাৰু মাহ হালধি সলা বয়সটো আছেনে মোৰ জীৱ জীৱ চিৰঞ্জীৱী হ'ব গকুলবাসীয়ে যদি এগৰাকী মই পাওঁ আনিব পাৰোঁনে জীৱ জীৱ চিৰঞ্জীৱী হ'ব অকলশৰে এইখন বৰ কষ্টকৰ হৈছে আশীৰ্বাদ কৰিছোঁ জীৱ জীৱ আমাৰ সোণৰ পুতলি হৈ গ'ল ঈশ্বৰ সকলোৰে নমস্কাৰ আৰু আমাৰ ৰোহিণী পুত্ৰৰ নাম ৰাখিছে বলোৰাম নামকেইটা ভালনে ঠিক আছে তুমি ভিতৰলৈ যোৱা আমাৰ সামাজিক চাবলৈ যিসকল অতিথি আহিছে তেখেতসকলক ভালকৈ আপ্যায়ন কৰিব লাগিব যোৱা তুমি যোৱা যোৱা মই ভিতৰৰ পৰা ৰামধনে কি খেলি মেলি কৰিছে ঠিক নাই ময়ো ভিতৰৰ পৰা বলা 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 ৰামধন
Maag bapak kalau ada iman, atau apa bawa, saya mesti benar apa? Kau bapak kau jaga lagi bawa. Emang mau jual kita cuci. Kau sini saya. Ye. Kita kini 20 orang mah. Oh. Kau dibalik kono, mau dibalik kono saya. Kau dibalik kono dibalik. কিছু অবিবাহিত কিছু বিবাহিত আপোনাৰ সকলোৱে মিলিজুলি থাকিলেই হ'ল মানে মন কৰিলে খাওঁ হয় নহয় আজিকালি একো বাইদেউ নধৰা নহয় কোনোবা এটা থাকিলেও গ'লে আনিলেও একো নধৰে বহুতৰ পিছত সেয়া হেৰি নিয়ম নাই হয়নে আৰু এতিয়া কোনোবা চাবলৈ আহিলে মই হেৰি আজি খবৰ দিওঁ দেউতাই খবৰ দিওঁ হয়নে দেউতাই আজি ধুনীয়ানে দেখিবলৈ মৰম লগা নে
আনিছিলে আকৌ অকণমান আছিলে নে মনত আছে নহয় মানে মনত নাই থাকে বৰ ধুনীয়াকৈ বহু মানুহে আজি কৈছে ভালো লাগিছে অঁ এতিয়া গাই গাই হেৰি কৰিলে কিবা এটা কৰা মই কোন জানানে ৰামধন মোৰ আকৌ বাওঁহাতে কোনো নাই এইটো হোৱা নাই নহয় ভাবিছোঁ আৰু তোমালোকৰ মাজতে যদি কোনোবা পচন্দ কৰা কৰিবা আৰু মুকলিকৈ কৰি দিছোঁ আৰু উপায় নাই দেই মই আহোঁগৈ থাকোঁ ভিতৰ পৰা মই দেউতাকে খবৰ পাই দিওঁগৈ দেই মই খবৰ দিছোঁ bola bisa bola ah bola খবৰ দিয়ক।
तुहारी तो नई जो दुमनी Hey!